Hello guys, good morning. আজি ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰিলোঁ আৰু এইটো চাওক কি লগাই লৈছোঁ ভাৰতৰ পতাকাৰ বেজ লগাই লৈছোঁ আমি ঘৰৰ পৰা ওলালোঁ এইফালে চাব পৰা পতাকা উত্তোলন হৈ আছে তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজি হ'ল ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল আৰু আমি আজি যাম এতিয়া বঙাইগাঁৱৰ গান্ধী মৈদানত যাম তাতে সেলিব্ৰেশ্যন চাম তো মোৰ লগত আপোনালোককো দেখাম তো চাই থাকক ভিডিঅ'টো আৰু আহিলোঁ অকণমান ইয়াতে বহি যাওঁ ঠাণ্ডা লাগিব ইয়াতে বহি কিনে আৰু শুভক ৰখি আছোঁ আহি আছে আমাৰ শুভ তাৰ কাৰণে ৰখি আছোঁ মই ইয়াতে আমি দুজনে যাম এইটো আহি আছে দেখা পাইছেনে আৰু এইটো মোৰ বাহনখন চবতে হৈ আছে এইটো চাওক বঙাইগাঁও কোৰ্টটো ইয়াতে হৈ আছে গৈ আছোঁ ফাটি যা তো ফাইনেলি আমি গান্ধী মৈদান আহি পালোঁ আমি এতিয়া লাইনত আছোঁ আৰু লাইনত সোমাই আছোঁ লাইন হৈ তো প্ৰেড ষ্টাৰ্ট হ'ব আৰু অলপ পিছতে আৰু চাব পাৰি এতিয়া প্ৰেড ষ্টাৰ্ট হৈ গ'ল তো আমি প্ৰেড চাম এতিয়া রাষ্ট্রপতি ভবনে অবস্থান চলছে বঙ্গাইগাঁও কলেজ বঙ্গাইগাঁও এইচএস স্কুল ইংলিশ মিডিয়াম বয়েজ North Bongaigaon High School Boys Group. North Bongaigaon High School Girls Group. Bongaigaon Vidyapit High School Boys Group.
the Hindi Higher Secondary School Girls Group. The Hongkong Hippolyta Niketan Boys Group. আৰু ইয়াৰ পিছত আমি ঘৰত গুচি আহিলোঁ। ইমান গৰম আছিল তাৰ কাৰণে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বহুত ভিৰ আছিল সেইকাৰণে। আৰু এইটো আমাৰ বঙাইগাঁও ফ্লাইঅভাৰ, আমাৰ জাতীয় পতাকাখনৰ কালাৰৰ লাইটিনিং কৰা হৈছে, চাওক ইমান ধুনীয়া লাগিছে ৰাতি।